আধাৰ আৰু পান কাৰ্ড যদি লিংক কৰিছিলে লিংক কৰা আধাৰ আৰু পান কাৰ্ডৰ যদি ষ্টেটাছ হয় ষ্টেটাছখন কেনেকৈ চেক কৰিব হয় সেয়েহে ভিডিঅ'টো হ'বলৈ গৈ আছে ইম্পৰ্টেণ্ট ভিডিঅ'টো যদি লাইক এটা কৰা নাই লাইক এটা কৰি দিয়ক আৰু যদি চেনেলটো নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক এনেধৰণৰ ইম্পৰ্টেণ্ট তথা অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিবলৈ তো বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ এখন আপনি আপনার মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব ওপেন কৰি লৈ পেলাই ইয়াতে সাৰ্চ বক্সত টাইপ কৰি দিব ইনকাম টেক্স এনেকুৱাকৈ ইনকাম টেক্স বুলি টাইপ কৰি দিব ইনকাম টেক্স বুলি টাইপ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস খোল খাব ইয়াতে বহুতকেইটা লিংক দেখিব পাৰিব তললৈ আহিলে তললৈ যাবলৈ তোৰ কাৰণে আপুনি যেটো ফাৰ্স্ট যেটো লিংক আছে লিংকটোত আপুনি ক্লিক কৰি দিয়ক ফাৰ্স্ট লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস দেখিব পাৰিছে ইয়াতে ভ্যালিডেট ইয়োৰ বেংক একাউন্ট লেটেষ্ট আপডেট আৰু কুইক লিংক এটা দেখিব পাইছে কুইক লিংকটোত যেটো বহুতটা অপচন দেখিব পাৰিব তাৰ ভিতৰত দেখিব পাইছা লিংক আধাৰ ষ্টেটাছ ইয়াতে আপুনি ক্লিক কৰি দিয়ক লিংক আধাৰ ষ্টেটাছ ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস খোল খাব তবে জনাব বিচাৰিম বন্ধু-বান্ধৱসকলক নতুন এটা চেনেল হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকনটো ক্লিক কৰি ৰাখিব আৰু বন্ধু-বান্ধৱক এনে ধৰণৰ ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিব তাৰপিছত আপুনি দেখিব পাইছে এনেকুৱাকে ইন্টাৰফেস এটা ওপেন হ'ব মই ইয়াৰ ভিডিঅ' ডেসক্ৰিপচনৰ লিংকটো দি ৰাখিম ইয়াতে আপুনি ক্লিক কৰি এইটো পেজলৈ অতি সহজে আহিব পাৰিব তাৰপিছত ইয়াতে দেখিব পাইছে যে পান আৰু আধাৰ কাৰ্ড যেটো নাম্বাৰ হয় লিংক আধাৰ ষ্টেটাছ এন্টাৰ দা ফ্লোয়িং ডিটেইলছ এই দেখিব পাইছে পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে দিবলৈ কৈছে পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নাম্বাৰ যেটো হয় মই ইয়াতে পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰিছো হয় দেখিব পাইছে ইয়াতে মই মোৰ ডিটেইলছখিনি ফিল আপ কৰি দিছো পান কাৰ্ড নাম্বাৰটো আৰু আধাৰ কাৰ্ড নাম্বাৰ যেটো হয় নাম্বাৰটো মই ইয়াতে ফিল কৰি দিছো ফিল কৰি দি পেলাই ইয়াতে দেখিব পাইছে ভিউ লিংক আধাৰ ষ্টেটাছ ভিউ লিংক আধাৰ ষ্টেটাছত আপুনি ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস দেখিব পাৰিব এটা পপ আপ মেছেজ আহিব ইয়োৰ পান নাম্বাৰটো ইয়াতে থাকিব ইজ অলৰেডি লিংকড টু গিভেন আধাৰ আপুনি যেটো আধাৰ নাম্বাৰ দিছে এই আধাৰ নাম্বাৰটোৰ সৈতে আপোনাৰ যেটো পান নাম্বাৰ হয় পান নাম্বাৰটো অলৰেডি লিংক হৈ আছে বুলি দেখুৱাইছে তাৰ মানে আপোনাৰ যেটো আধাৰ কাৰ্ড আৰু পান কাৰ্ড যেটো লিংক কৰিছিল লিংক কৰা আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ যেটো ষ্টেটাছ আছে ষ্টেটাছটো কনফাৰ্ম আপোনাৰ যেটো এইটো লিংক হৈ গৈছে অলৰেডি তাৰ কাৰণে আপুনি এতিয়া কোনো চিন্তা কৰিবলৈ দৰকাৰ নাই আৰু যদি হে ষ্টেটাছটো এতিয়াকৈ চেক কৰিব নোৱাৰে তেতিয়াহলে আপুনি কমেন্টত জনাই দিব নতুনকৈ ভিডিও এটা বনাই দিম আৰু যদি হে আপোনাৰ লিংক আধাৰ কাৰ্ড আৰু পান কাৰ্ড যেটো লিংক কৰা আছে যদি হে লিংক কৰা আছে তেতিয়াহলে ইয়েস লিখিব আৰু যদি লিংক কৰা নাই তেতিয়াহলে নো কৰিবলৈ চেষ্টা কৰিম হয় আশা কৰিছো ভিডিওটো চাই হেল্পফুল যদি হে ভিডিওটো চাই হেল্পফুল তেতিয়াহলে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক জয় হিন্দ জয় অসম